हेलो एवरीवन আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দ্বিতীয় নম্বৰ মই ফুলি গৈছোঁ ৰঙালাও গুটি দি গৈছোঁ। আপোনালোকৰ ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে অনুগ্ৰহ নেপেলাব, কাৰণ ইয়াৰ বহুতখিনি হেল্থ বেনিফিটছ আছে। এতিয়া মই ৰঙালাও গুটিখিনি ভালদৰে ধুই ল'লোঁ, ধুই লৈ ডাইৰেক্ট কেৰাহীত এনেদৰে ভাজি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰ'দত শুকুৱাই ৰাখিব পাৰে আৰু যেতিয়াই মন যায় তেতিয়াই কিবা এটা ৰেচিপি বনাই খাব পাৰে। এনেই শুকানকৈও খাব পাৰে, চাটনি বনাই খাব পাৰে, বা বেলেগ ধৰণৰ কিবা আছে যদিও ৰেচিপি আছে যদিও মই নাজানো বাৰু, তেনেদৰে খাব পাৰে। আৰু এয়া চাওক, মোৰ ৰঙালাও গুটিখিনি ভাজা হৈ গ'ল। যেতিয়া একেবাৰে লাষ্টত ৰঙালাও গুটিখিনি ফুটিবলৈ আৰম্ভ কৰে তেতিয়াই গম পাব যে ৰঙালাও গুটি সিজা হৈ গৈছে। আৰু মই ৰঙালাও গুটিখিনি মিক্সি জাৰটোত লৈ লৈছোঁ। তাতে কেইফুটামান নহৰু দিছোঁ, কেইটামান জলকীয়া দিছোঁ, মই শুকান জলকীয়া লৈছোঁ কাৰণে পুৰি লৈছোঁ, নিমখ অলপ দিছোঁ আৰু অলপমান পানী দিছোঁ, কাৰণ ৰঙালাও গুটিটো অলপ টান টান থাকে, পিচিবলৈ অকণমান অসুবিধা হয়। পানীটো দি দিলে অলপ সহজতে পিচি যায়, পিচ খাই যায়। আৰু এতিয়া মই এইখিনি ভালদৰে পিচি ল'ম আৰু এতিয়া তাতে অলপমান দি দিম নেমুৰ ৰস, কাৰণ চাটনি বুলি ক'লে টেঙা আৰু জ্বলাটো হ'লেহে ভাল লাগে, নহয় জানো? আৰু ইয়াৰ বেনিফিটছ বুলি ক'বলৈ গ'লে ইয়াত আছে আপোনাৰ মেগনেছিয়াম আছে আৰু প্ৰচুৰ পৰিমাণে আছে ফাইবাৰ। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে ই আমাৰ কেঞ্চাৰ প্ৰতিৰোধক হয়। গতিকে আজিৰ পৰা আপোনালোকে ৰঙালাও গুটি কেতিয়াও পেলাই নিদিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।